সো আমি দিল্লী এনচিআৰৰ নয়ডা ইনডোৰ ষ্টেডিয়ামত হোৱা টেকন'চিয়ান ৱৰ্ল্ড কাপ 2023ৰ ফাষ্টেষ্ট লাইন ফল্ডিঙত পাৰ্টিচিপেট কৰিছিলোঁ আৰু তাত আমি গোটেই বিশ্বৰ ভিতৰতে ফাৰ্ষ্ট পজিশ্যন আহিবলৈ সক্ষম হৈছিলোঁ তাত কেইবাটাও টীমছে পাৰ্টিচিপেট কৰিছিল এৰাউণ্ড 50+ কাণ্ট্ৰিজৰ পৰাই টীমছ আহিছিল আৰু ফাষ্টেষ্ট লাইন ফল্ডিঙত এৰাউণ্ড 160 টীম আহিছিল আৰু 160 টীমৰ ভিতৰত আমি প্ৰথম আহিবলৈ সক্ষম হৈছিলোঁ চ' আমি বিচাৰোঁ যে আমাৰ অসমখনো ৰবটিক্সৰ ক্ষেত্ৰত বহুত আগবাঢ়ি যাওক কাৰণ অসমৰ বাহিৰত এইবোৰ বহুত আগৰ পৰা চলি আহিছে বাট অসমত এইটো আগবঢ়া নাছিল চ' আমি এটা সৰু ষ্টেপ লৈছোঁ যাতে গোটেই অসমৰ ভিতৰতো যাতে এইবোৰ আগবাঢ়ক আৰু আমাৰ একদম মেইন পৰিকল্পনাটো হ'ল যে আমি অকল ইণ্ডিয়াৰ ভিতৰত হোৱাই ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনবোৰত নহয় যোনবোৰ বাহিৰত কম্পিটিশ্যন হয় ইণ্ডিয়াৰ বাহিৰত তাতো আমি পাৰ্টিচিপেট কৰিব পাৰোঁ আৰু ভাল পজিশ্যন আনিব পাৰোঁ যাতে আমাৰ একদম মেইন টাৰ্গেটটো হ'ল যে ইউএছত হোৱা বেটেল বটছ নামৰ যোনটো কম্পিটিশ্যন আছে তাত 120 কেজিৰ ৰ'ব ৱাৰ হয় আৰু তাত আমাৰ পাৰ্টিচিপেট কৰাৰ মন আছে আৰু তাত এটা ভাল পজিশ্যন অনাৰ আমাৰ ইচ্ছা আছে কম্পিটিটিভ ৰবটিক্সৰ ভিতৰত আমাৰ ইণ্ডিয়াক যাতে আমি নাম্বাৰ 1 কৰিব পাৰোঁ সেইটোৱে আমাৰ পৰিকল্পনা সেইটো বন্ধ এই সিহঁতে গধূলিয়াকৈ এডিটে নিউজবিলাক ৱেব মিডিয়াত কাৰ্বন পানীটো ये टाकला फिर बैन हुआ झगड़ा लग गया था तो पूरा रोबोटिक कम्युनिटी में क्या मेरा रोबोट नहीं जीता तुम्हारा जीत गया ऐसा लगता है झगड़ा পইচা লগাইছে বহুত পইচা লৈছে তাতকৈ তুমি খেলি দিলে বেছি লাভ হয় Thank you.